আৰু এতিয়া আনিছিলোঁ এটা পাৰ্চেল চাওঁ এইটো অনলাইনত এইফালে ভাল দেখা ফালি দে এই বেচাৰে হাতে ফালিছে নোৱাৰিছে চাওঁ একদম আৰু এইফালে এইযোৰ হ'ল এইযোৰ জোতাযোৰ চাওক মই দেখুৱাই দিছোঁ কেনেকুৱা লাগিছে বাৰু ভাল লাগিছেনে আপোনালোকৰ ভালেই লাগিছে মোৰ কিন্তু কালাৰটো এইফালে বহুত দিনৰ মূৰত বতৰটো ভাল কৰিছে দেখিছে ৰাতিপুৱা অলপ বেয়া আছিল এতিয়া একদম ভাল কৰিছে এইফালে এইটো ৰ'দ ওলাইছে আৰু ইয়াৰ মাজতে আপোনালোকক এটা কথা কওঁ আৰু আপোনালোকে কি হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে প্ৰথমতে কৰি লৈ তাৰপিছত আকৌ আনছাবস্ক্ৰাইব এনেকুৱা কেলৈ কৰে বাৰু আপোনালোকে ভিডিঅ'টো চাই যদি ছাবস্ক্ৰাইব কৰিবলৈ মন নাথাকে তেতিয়াহ'লে কৰিব নালাগে আৰু কৰি লৈ আনছাবস্ক্ৰাইব কৰি দিয়ে এইটো বহুত মানে বেয়া কথা গম পায়নে বহুত বেয়া লাগে যদি আপোনালোকে কোনোবা এটা ছাবস্ক্ৰাইব কৰি দিয়ে তেতিয়া কিমান উৎসাহ পাওঁ যে মানে এটা বাঢ়িছে বুলি মানে আনন্দিত হৈ পৰোঁ আৰু যদি কমি যায় আৰে কি হ'ল সেইটো এটা থমকিবলগীয়া কথা সেইটো কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক ভিডিঅ'সমূহ চাওক আমাকো অকণমান আগবাঢ়ি যাবলৈ দিয়ক আৰু উৎসাহ দিয়ক তেতিয়াহে আমিও আপোনালোকৰ মাজলৈ নতুন এটা কিবা লৈ আহিব পাৰিম এইখিনিয়ে ক'লোঁ আৰু কথাখিনি বেয়া নাপাব ভাবিলোঁ মোৰ লগতে আপোনালোককো দেখুৱাই দিওঁ নেদেখুৱালে ভাল নালাগে সেইটো কাৰণে দেখুৱাই দিলোঁ আৰু এইযোৰ চাওক হেল্ল' গাইজ ৱেলকাম বেক টু জ্যোতিষ্মী ব্লগ আজি পুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ এইফালে চাওক সেয়া চাওক ওপৰত দেখিবলৈ পাইছে ৰ'দ দিছে আৰু আজি বহুত ভাল লাগিব মানে কি ক'ম আৰু ধুনীয়া হ'ব ভিডিঅ'টো আপোনালোকে চাওক যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আশা কৰিলোঁ তেতিয়াহ'লে ব'লক ভিডিঅ'টো দেৰিকৈ আৰম্ভ কৰি দিওঁ যিহেতু আজি ৰ'দ দিছে আৰু বহুতো কাম ওলাব সেইটো কাৰণে মই এতিয়া কামবোৰ কৰি আছোঁ আৰু মাজে সময়ে কেমেৰাও ধুই আছোঁ তাৰপিছত এতিয়া গা চা ধুই আহোঁ ধুনীয়াকৈ তাৰপৰা আৰু কি পাৰোঁ দেখুৱাই যাম এতিয়া আহি গ'লোঁ গা চা ধুই আৰু এতিয়া অলপ মানে চব্জি আছে কাটি মেলি থৈছোঁ মানে কাটি হৈ গ'লো ভাজিটো ধুনীয়াকৈ বনাই লওঁ তাৰপিছত ভাত খাই লওঁ ভাত খাই লৈ আৰু কি পাৰোঁ আৰু দেখুৱাম আজিৰ দিনটো সকলো দেখুৱাম তেতিয়াহ'লে বলক চাংগে আৰু এইফালে এইখিনি কাটি এনেকৈ পানী দি থৈছোঁ ভালকৈ ধুই মেলি বনাব লাগিব স্পেচিয়েল হ'ব আজি খানা আৰু এইফালে আছে গাজৰ আলু তাৰপিছতে পিঁয়াজো কাটি থৈছোঁ এইফালে আছে ধনিয়া মজা হ'ব তেতিয়াহ'লে সকলো দেখুৱাম চাই থাকিব ক'লৈ যাম সকলোখিনি দেখুৱাম তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক ঘৰৰ পৰা ওলাই গৈ আছোঁ আৰু এতিয়া কি পাৰোঁ দেখুৱাম A few minutes later এতিয়া মানে আমি দুইজনী টাউন পাই গ'লোহি আৰু এতিয়া গৈ আছোঁ এখন দোকানলৈ এতিয়া গৈ আছোঁ মানে কাঁহৰ বাচন ল'বলৈ আৰু এতিয়া বাচনৰ দোকানত সোমাওঁগৈ বলক আৰু এয়া কাগজ যে লৈ থকা দেখিছে বেংকত কাম এটা আছিল মানে একদম পাছবুক এটা খুলিছিলোঁ এয়া ক্লিয়াৰ কৰি আহি গ'লোঁ আৰু এতিয়া দোকানতহে সোমাওঁগৈ এতিয়া আমি দুইজনী চক বজাৰৰ ফালে আহি আছোঁ আৰু এইফালেতো যাব নোৱাৰি সেইটো কাৰণে এইটো ছাইডেদি আহি এনেকৈ সোমাই দিব লাগিব এই দোকানখন যে দেখিছে এতিয়া আমি সেইখনলৈ গৈ আছোঁ আৰু তাতে সোমামগৈ এতিয়া হয়নে সেইফালে ইয়াতে পাই গ'লোহি এইফালে দোকানত আহি সোমাই লৈ অলপ বহিছোঁ আৰু এইফালে উলিয়াই আছে এইজন দাদা A few minutes later চবটো লৈ ওলাই আহিলোঁ চাওক এইফালে চাওক দুযোৰ লৈ ল'লোঁ এইফালে এই দেখিছে ধুনীয়াকৈ বাছলৈ গৈ আছে আৰু এতিয়া এইকাৰণে এটা ফ্ৰক ল'বলগীয়া আছে লওঁগৈ ব'লক ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আপোনালোকে A few moments চ' গাইজ টাউনলৈ কিয় গৈছিলোঁ কি আনিবলৈ গৈছিলোঁ সকলোখিনি দেখিলে আৰু ফ্ৰক এটা ল'লোঁ সেইটো আপোনালোকে নেদেখিলে বাৰু বেয়া নাপাব এতিয়া আমি এতিয়া আহি মানে ঘৰ পাই গ'লোহি এতিয়া আহি আছোঁ এইটো ৰাস্তা দেখিছে আমি এতিয়া গৈ আছোঁগৈ আৰু আপোনালোকে শেষত ভিডিঅ'টো চাই ভাল পালে নে বেয়া পালে এটা কমেণ্ট কৰি জনাব আৰু লাইক এটা কৰি দিব চেনেলটো নতুনকৈ চাই আছে যদি আপুনি ছাবস্ক্ৰাইব কৰি দিব অন্য এটা ব্লগৰ আশাৰে আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ বাই বাই কৈ দিয়া